কবিতাৰ শিৰোনাম এন্ধাৰৰ মাজে মাজে পোহৰ বিচাৰি। ৰচনা সনাতন নাথ। এন্ধাৰ ভাল লাগে মোৰ, আৰু সেই এন্ধাৰত অকলশৰে বহি খিৰিকীৰ ফাকেৰে যেতিয়া দেখোঁ জোনটোৱে পৃথিৱীত পোহৰ বিলাই আছে, তেতিয়া মোৰ জোনটোক সুধিবলৈ মন যায়, জোন, তুমি পৃথিৱীৰ বুকুতেই তোমাৰ পোহৰ বিলাই থাকিবা নেকি? তুমি মানুহৰ মনবোৰতো তোমাৰ পোহৰ নিবিলাবা নেকি? যিসকলৰ মনবোৰ আউসীৰ এন্ধাৰৰ দৰে অতি ভয়াৱহ, তুমি যদি সেইসকলৰ মনৰ পৰা আউসীৰ এন্ধাৰবোৰক আঁতৰাই পূৰ্ণিমাৰ জোনটোৰ সৃষ্টি কৰিলাহেঁতেন,